आसाम को दर्शक को आंजम चुपिया मिद मारंग सभा रे मिद मारंग नेताय रोड सदर का चेदा फॉरेस्ट विलेज रे जहां आदिवासी को हेना को से सनाम जनजाति को मेना को मेनखान तिहिन धरी बीटीआर सरकार से ईपीपीएल सरकार तिहिन धरी रे हां प्रमाण पत्र बाय एम का मेता में हासा रे खजना पटा बाय एम का लहाय मेन लदे नुको आदिवासी को अडी उसरे माव का मेनखान आदिवासी इन दिन को हेना को नोआ आतो टोठा रे मेनखान तिहिन धरी नुको आदिवासी हासा रे कागज पत्र बाको नाम का एंते प्रमोद बड़ो सरकार जहां मेन लेदा मेता बीटीआर सरकार एनखान तिहिन धरी बाय एम दाड़े को ओना खातिर तिहिन बीपीएफ दल राजआरी दल रेन गोरखाली सेल सेंट्रल कमिटी रेन प्रेसिडेंट नंदलाल राणा नोआ कथा रोड का दिला ने अñam पुस्तक चुपिया तार মাজতো আমাৰ আদিবাসী গোৰ্খা ৰাজবংশী সূত্ৰধৰ আৰু এনেকুৱা ধৰণৰ বিটিসি অঞ্চলত বসবাস কৰা 6 শিডিউল এৰিয়াত প্ৰটেক্টেড ক্লাছ হিচাপে ৰাখিছে কিন্তু নিজৰ মানুহকে প্ৰমোদ বড়ো ডাঙৰীয়াই ইলেকশ্যনৰ সময়ত কৈছিলে যে মই 6 মাহৰ লগে লগে মই যেতিয়া চৰকাৰ বনাম 6 মাহৰ লগে লগে মই সকলো জাতি জনগোষ্ঠীকে মই মাটিৰ পাত্তা দিম বুলি কৈছিলে আজি 6 মাহ নহয় আজি 3 বছৰৰ প্ৰায় হো অৱস্থা কিন্তু মাটিৰ পাত্তাটো নহয় তেখেতে এভিকশ্যনৰ নটিফিকেশ্যনে দি আছে কেৱল শান্তিপুৰ প্ৰাইমাৰীয়ে নহয় আজি আমি দেখিছোঁ 40টা ব্লকৰ প্ৰত্যেকটা প্ৰাইমাৰীত এতিয়া মানে বিশেষকৈ ইউপিপিএলত যিবিলাক মানুহ পৰিৱৰ্তনৰ নামত কিবা এটা সুবিধা পাম বুলি ইউপিপিএলত কাম কৰিছিল সেইবিলাক মানুহ এতিয়া বিশেষকৈ আমাৰ বিপিএফতো ইনটেক আছে ইউপিপিএল কাম মানে ইউপিপিএল দলত থকা মানুহবিলাকে এতিয়া বেছিকৈ আমাৰ বিপিএফ দলত যোগদান কৰি আছে আৰু তেখেতসকলে চিধা চিধি আহি কৈছে কিছুমান ব্যক্তিৰ স্বাৰ্থত ল'বও দিছে আৰু কিছুমানক মানে ধমকিও দিছে যে কোনোবা যদি ঘৰ পাইছে কোনোবা যদি মানে ৰেচন কাৰ্ড কাটি দিম বুলি কৈছে কোনোবা জব কাৰ্ডত মানে নামটো কাটি দিম বুলি কৈছে বহুত তেনেকুৱা ধৰণৰ তেখেতসকলে কৈছে তৎসত্ত্বেও ৰাইজে যে নহয় আচল যেটো নেকি উন্নতিৰ কাম আজি বিপিএফ দলে মাননীয় হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত বিপিএফে যিখিনি কাম কৰিছিল আমাৰ এই 17টা বছৰত আজি তেখেতসকলে 17টা বছৰত কি কৰিছে বুলি কয় যেতিয়া মাননীয় হাগ্ৰামা মহিলাৰী দেৱ বিটিচিৰ চিফ আছিল চিফ থকা সময়ত তেখেতে শান্তিৰ কাৰণে আৰু উন্নতিৰ কাৰণে কাম কৰি আছিল সেই সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াহে নিজে আন্দোলন কৰি এই অঞ্চলত হুলস্থুল পৰিৱেশ এই একেটা সময়ত মাননীয় হাগ্ৰামা মহিলাৰী দেৱে আজি ইউনিভাৰ্চিটি বনাইছে CIT বনাইছে ঠিক তেনেকৈ আজি মেডিকেল কলেজ বনাইছে স্কুল কলেজ প্ৰভিন্সিয়েলাইজ কৰিছে চাকৰি বাকৰি দিছে আজি বিভিন্ন এই অঞ্চলৰ নতুন নতুন যুৱচামক কন্ট্ৰেক্টৰ দিছে কাম কৰিবলৈ সুযোগ পাইছে কিন্তু সেই সময়ত কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই এটা দলৰ সংগঠনৰ সভাপতি হৈ পেলাই তেখেতেহে বেছিকৈ আন্দোলন কৰিছিলে আৰু উন্নতি কৰাৰ সময়ত তেখেতে বাধা সৃষ্টি কৰিছিল কিন্তু এই ৰাইজে বুজি পাইছে আৰু এইটো নিশ্চিত হৈ গ'ল তেখেতৰ যেটো নেকি 5 বছৰীয়া এটা এলায়েন্স গভৰ্ণমেণ্ট আৰু অবৈধভাৱে বনোৱা এই গভৰ্ণমেণ্ট বিটিআৰ গভৰ্ণমেণ্ট এইটো আৰু বেছি দিন নাথাকে আৰু নিশ্চিতভাৱে এতিয়া ৰাইজে বিচাৰিছে যে যদি কালিও ভোট হয় তেখেতসকলে বিপিএফক ভোট দি পেলাই আকৌ বিপিএফ চৰকাৰ বনাবলৈ মানে তেখেতসকলে প্ৰস্তুত হৈ গৈছে এই চাওক বড়োলেণ্ড অঞ্চলত আমি সবতকৈ আচৰিত পাইছোঁ যে বড়ো মানুহসকলে ইভিক্টেড হৈছে 6 শিডিউল ট্ৰাইবেল এণ্ড বেল্ট এণ্ড ব্লক কোনে বনাইছিল আজি 1886 ব্ৰিটিছসকলে চিন্তা কৰিছিল যে ট্ৰাইবেলসকলক প্ৰটেক্টেড কৰিব লাগে তাৰ মাজতো আমাৰ আদিবাসী গোৰ্খা ৰাজবংশী সূত্ৰধৰ আৰু এনেকুৱা ধৰণৰ বিটিসি অঞ্চলত বসবাস কৰা 6 শিডিউল এৰিয়াত প্ৰটেক্টেড ক্লাছ হিচাপে ৰাখিছে কিন্তু নিজৰ মানুহকে প্ৰমোদ বড়ো ডাঙৰীয়াই ইলেকশ্যনৰ সময়ত কৈছিলে যে মই 6 মাহৰ লগে লগে মই যেতিয়া চৰকাৰ বনাম 6 মাহৰ লগে লগে মই সকলো জাতি জনগোষ্ঠীকে মই মাটিৰ পাত্তা দিম বুলি কৈছিলে আজি 6 মাহ নহয় আজি 3 বছৰৰ প্ৰায় হো অৱস্থা কিন্তু মাটিৰ পাত্তাটো নহয় তেখেতে এভিকশ্যনৰ নটিফিকেশ্যনে দি আছে এভিকশ্যনৰ নটিফিকেশ্যন দি আছে আজি ৰাজবংশীক দিছে আদিবাসীক দিছে আমাৰ গোৰ্খা ভাইসকলক দিছে আমাৰ বড়ো দাদা ভাইসকলক দিছে সবতকৈ আচৰিত কথা যিজন মানুহ এটা জাতীয়তাবাদী সংগঠনত থাকি পেলাই নিজৰ মানুহকে চিনি নাপালে এটা আচৰিত দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ